ফাঁসিৰ ৰায়দান হোৱা আপোনালোকে আজিলৈকে হয়তো অকল টিভিতহে দেখিছে, কিন্তু মই আজি এজন এনেকুৱা ব্যক্তিক আপোনালোকক দেখাম যিজন ব্যক্তিয়ে নিজেই ক'ব যে কোৰ্টত কেনেকৈ মানে আসামীসকলক ফাঁসিৰ ঘাটলৈকে অৰ্থাৎ মৃত্যুদণ্ডলৈকে লৈ গ'লে সম্পূৰ্ণ কেছটো জনাব। তিনি ধৰ্ষণকাৰী মানে দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰিছিল, সিহঁতৰ ওপৰত কেছ হ'ল, তাৰপিছত সিহঁতক কোৰ্টলৈকে নিয়া হ'ল। যিজন চৰকাৰী অধিবক্তাই এই কেছটো ধৰ্ষিতাসকলৰ পিনৰ পৰা খেলিছিলে, অৰ্থাৎ চৰকাৰী উকিল আছিল, খেলিছিলে আৰু সেই ধৰ্ষিতাসকলৰ পৰিয়ালক ন্যায় দিবলৈ সক্ষম হৈছে, সেইগৰাকী অধিবক্তা মঞ্জিত কুমাৰ ঘোষ। তেওঁ নিজৰ মুখেৰে ক'ব যে কেনেকৈ এই কেছটো খেলিছিলে। সম্পূৰ্ণ কেছটো আপোনালোকে দেখা পাব, ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। আমাৰ দেশত অৰ্থাৎ ভাৰতত নাৰীক দেৱী হিচাপে পূজা কৰা হয়, কিন্তু আপোনালোকে জানেনে এটা আৰ্টিকেল মতে 2020 পৰা 2021লৈকে 28,000 গৰাকী মহিলা অৰ্থাৎ নাৰী ধৰ্ষণ হৈছে। তাত নাবালিকাও আছে, ছোৱালী আছে, তিৰোতা আছে, আনকি আপোনালোকে বিশ্বাস নকৰিব সৰু বাচ্চাও আছে, যিবোৰ 1-2 বছৰ বা 6 মাহৰ বাচ্চাও আছে। আপোনালোকে এইটো পেপাৰে পত্ৰও দেখা পায়। অৰ্থাৎ 28,000 হিচাপ যদি চাব যায়, ডেইলি প্ৰতিদিনে কমচে কম 76 এনেকুৱা ধৰ্ষণ সম্পূৰ্ণ ভাৰতবৰ্ষতে হয়, অসমতো হয়। আৰু এইটোতো 28,000টো যিটো দেখিছে এইটো চৰকাৰী তথ্য মতে, মানে যিবোৰ কেছ ৰেজিষ্টাৰ্ড হৈছে, বহুতে নিজৰ সন্মানৰ খাতিৰত বা ভয়ত বা কিবা কাৰণত মানে ৰেজিষ্টাৰ্ডে নহয় কেছবোৰ। তো সেনেকুৱা কেছটো আৰু বহুতো আছে। নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল, আজি মই এটা বিশেষ কামত এজন বিশেষ ব্যক্তিক লগ ধৰিবলৈ কোকৰাঝাৰলৈকে আহিছোঁ। আপোনালোক সকলোৱে হয়তো গমেই পায় যে যোৱা 8 এপ্ৰিলত কোকৰাঝাৰত যিখন ডিষ্ট্ৰিক্ট কোৰ্ট আছে তাত 3জন ধৰ্ষণৰ আৰোপীক ফাঁসীৰ ৰায়দান দিয়া হৈছে। আৰু যিটো এটা অসমৰ বাবে ঐতিহাসিক মানে শুনানি বুলি ক'ব লাগিব, কাৰণ অসমত এনেকুৱা আগতে হোৱা নাই কেতিয়াও। তো এই কেছটো যিজন অধিবক্তাই, চৰকাৰী অধিবক্তাই মানে কৰিছিলে, খেলিছিলে, তেওঁক আজি লগ ধৰিবলৈ আহিছোঁ। যিজন ব্যক্তিৰ বাবে আজি সম্ভৱ হৈছে অসমৰ 3জন ধৰ্ষণকাৰীৰ মানে ফাঁসীৰ, সেই ব্যক্তিজনক মই এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনালো, লগতে এটা শৰাইৰেও সম্বৰ্ধনা জনালো। নমস্কাৰ। কোকৰাঝাৰৰ যিটো বিশেষ ৰায়দান আপোনালোকে সকলোৱে হয়তো গম পাইছে যে অসমত কেতিয়াও হোৱা নাই এনেকুৱা ঘটনা। 3জন ব্যক্তিক, 3জন আসামী বুলি ক'ব লাগিব, একেলগে ফাঁসীৰ ৰায়দান দিয়া হৈছে। আৰু যিজন চৰকাৰী অধিবক্তাই এই কেছটো চৰকাৰৰ পিনৰ পৰা খেলিছিলে, সেই অধিবক্তাজন হ'ল মঞ্জিত কুমাৰ ঘোষ। আৰু আজি মই তেখেতৰ ঘৰলৈকে আহিছোঁ। আৰু সৌভাগ্যক্ৰমে মঞ্জিত কুমাৰ ঘোষ মোৰ লগৰ ল'ৰা এজনৰ ভিন্ন হয়, গতিকে ময়ো ভিন্ন বুলিও ক'ব পাৰোঁ। এয়া মঞ্জিত কুমাৰ ঘোষ। নমস্কাৰ। তো কিছুমান কথা সুধিম তেখেতক। তো মইতো ইমান নাজানো এইবোৰৰ বিষয়ে, তো তেখেতক কিছুমান কথা সুধিম। তেতিয়াহ'লে বলক ভিডিঅ'টো প্ৰাৰম্ভ কৰোঁ। এনে ঘটনাটো কেতিয়া আৰু ক'ত হৈছিল সেইটো জনালে। ঘটনাটোৰ বিষয়ে নমস্কাৰ ল'ব। মই এই ধ্ৰুৱ মোৰ খুৰহালাৰ বন্ধু হয়, গতিকে মই ধ্ৰুৱ বুলি তুমি বুলিয়ে মাতিম তোমাক। তো ঘটনাৰ বিষয়ে মই কিছু কথা জনাই আছো যে এইটো 11/6/2021 তাৰিখে, সেইদিনা মানে দুজনী মাইনৰ ছোৱালী, যিহেতু মাইনৰ সেইকাৰণে নামটো মেনশ্যন কৰা নাযাব, মাইনৰ ছোৱালী, তেওঁলোকে গৰু চাবৰ কাৰণে ঘৰৰ ওচৰতে সৰু এখন জংঘলত গৈছিলে। যোৱাৰ পিছত আসামীসকলে ক্ৰমে ফৰিজুল ৰহমান, নচিবুল আলী শ্বেখ আৰু মোজাম্মেল শ্বেখ তিনিও মিলি প্ৰথমতে দুজনী ছোৱালীক ধৰ্ষণ কৰে আৰু তাৰপিছত ডিঙি ৰেপি তেওঁলোকক হত্যা কৰে। হত্যা কৰি তেওঁলোকৰে ওড়না এখন ফালি লৈ দুইজনীকে এটা আম গছত ওলমাই ৰাখে। সেই সংক্ৰান্তত পুলিচে খবৰ পোৱাৰ পিছত পুলিচ আহি ডেড বডিটো লৈ পষ্টমৰ্টম কৰে আৰু তদন্তৰ কাম আৰম্ভ কৰে। তাৰ পিছতে ঘটনাটো তদন্ত কৰাৰ কাৰণে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰি দিয়ে। এই স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে সকলো বিষয়বস্তু তদন্ত কৰি আসামী প্ৰথমতে 7জনক
কৰায়ত্ব কৰে। এই কেছত আৰু 4জন আছিলে, সেইটো হ'ল হানিফ শেখ, জাহানুৰ ইছলাম, শংকৰদেৱ বৰ্মন আৰু আতাপ আলী। কিন্তু তদন্তৰ পিছত দেখা যায় যে এই 4জনৰ ডগ পুলিচে বিচাৰি নাপালে, তেওঁলোকৰ DNA মেচ নকৰিলে, তেওঁলোকৰ ফোন লোকেশ্যন টাৱাৰো তেওঁলোকৰ নাপালে। গতিকে তেওঁলোকৰ বিৰুদ্ধে এই 4জনৰ বিৰুদ্ধে নন চেণ্ট দিলে আৰু এই 3জনৰ বিৰুদ্ধে এই ক্ৰমে ফৰিজুল ৰহমান, নচিবুল আলী শেখ আৰু মোজাম্মেল শেখৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিলে 3 মাহৰ ভিতৰত। আমাৰ কোকৰাঝাৰ কোৰ্ট অনাৰেবল স্পেচিয়েল জাজ চি চতুৰ্বেদী কোৰ্টে এই কেছটো ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে। মই এজ এ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ ময়ো চৰকাৰৰ ফালৰ পৰা যিখিনি মোৰ দায়িত্ব সেইখিনি পালন কৰি কেছটো আগুৱাই লৈ গৈ থাকিলোঁ। যোৱা 6/4/2022 তাৰিখে অনাৰেবল স্পেচিয়েল জাজ চি চতুৰ্বেদীয়ে শুনানি এটা দিলে। সেই শুনানিত ক'লে যে আসামী এই 3জনৰ বিৰুদ্ধে দোষী সাব্যস্ত হৈছে, দোষী পোৱা গৈছে আৰু এটা দিন ধাৰ্য কৰিলে 8/4/2022 তাৰিখে তেওঁলোকৰ সেন্টেন্স অফ হিয়াৰিং আৰু ফাইনেল জাজমেন্টৰ কাৰণে দিন ধাৰ্য কৰিলে। সেইমতে 8 তাৰিখে ৰাতিপুৱা সেন্টেন্স হিয়াৰিং হ'ল আৰু ছেকেণ্ড হাফৰ পিছত মানে পিছবেলা ক'ব পাৰি, পিছবেলা এই আসামীসকলৰ জাজমেন্টটো দিলে। 3জন আসামীৰ বিৰুদ্ধে মৃত্যুদণ্ড দণ্ডিত কৰিলে। এনেই ভিনদেউ, আপোনাৰ এই মই গম পোৱাত এই কেছটো যিটো হৈছে, এইটো যিটো ঐতিহাসিক শুনানি, এনেকুৱাতো অসমত হোৱা নাই। এনে ভাৰতবৰ্ষত হয়তো এইটো যিটো আমাৰ দিল্লীত ঘটনাটো হৈছিলে তেতিয়া হৈছিলে চাগে, কিন্তু এইটো বহুত বছৰ পিছত হৈছিলে। কিন্তু এইটোৰ যিটো ন্যায়িক প্ৰক্ৰিয়াটো সেইটো হয়তো বহুত সোনকালে হৈছে। এতিয়া এই বিষয়ে অলপ জনাই দিব নেকি? এই বিষয়ে মই এইখিনি মোৰ যিখিনি জ্ঞান আছে, মই যিখিনি জানো সেইখিনি কম। এই যিটো ছেকশ্যন বিশেষকৈ 6 অফ পক্সো এক্টত দোষী পাইছে, 302 দোষী পাইছে, 120B দোষী পাইছে, 376A, 376D এইবিলাকত দোষী প্ৰমাণ হৈছে। কিন্তু এই 6 অফ পক্সো এক্ট এইটো 2012তে আহিছে, ইয়াৰ আগতে নাছিলে পক্সো এক্টত। এই ছেকশ্যনত বা এনেকুৱা 3জনৰ মৃত্যুদণ্ড মই জনামতে অসমতে প্ৰথম। এনে যিকেই 3জন আসামী আছিল, আপুনিতো তেখেতসকলৰ নামটো ক'লে, এতিয়া সিহঁতৰ ঘৰ ক'ত আছিলে সেইটো জনাই দিব নেকি? আৰু সিহঁতৰ বয়স কিমান কিমান আছিলে? ফৰিজুল ৰহমান, তেওঁৰ বয়স আছিলে 22 বছৰ। নচিবুল আলী শেখ, তেওঁৰ বয়স আছিলে 19 বছৰ। মোজাম্মেল শেখ, তেওঁৰ বয়স আছিলে 20 বছৰ। আৰু গোটেইকেইজনে গাঁও চালবাৰী আৰু পোষ্ট অফিচ চিলগা, আণ্ডাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। হয়, এনেই এইটো যিটো ৰায়দান দিছে কোৰ্টৰ পিনৰ পৰা, সিহঁতে কি ভৱিষ্যতে মানে ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা গৈ পেলাই হাইকোৰ্টত এইটো আপিল কৰিব পাৰিব নেকি যে সিহঁতৰ ফাঁচীটো হ'ব নালাগে? নিশ্চয়, কাৰণ আপিল কৰাৰ এইটো অধিকাৰ এটা, সিহঁতৰো এটা অধিকাৰ আছে, সিহঁতেও আপিল কৰিব পাৰে হাইকোৰ্টত। এনে আপোনাৰ সিহঁতৰ যিটো আপিল কৰিব সেইটো যদি হাইকোৰ্টে যদি মানে স্বীকাৰ নকৰে বা মানে বহিষ্কাৰ কৰি দিয়ে আপিলটো, তেতিয়াহ'লে সিহঁতসকলৰ ফাঁচী কেতিয়ালৈকে হ'ব এনেই সেইটো জনাব নেকি? তাৰমানে সিহঁতৰ আপিল আৰু হাইকোৰ্টৰ কনফাৰ্মেশ্যন, হাইকোৰ্টে যেতিয়া কনফাৰ্মেশ্যন কৰিব কেছটো আৰু তেওঁলোকৰ আপিলটো যেতিয়া ৰিজেক্ট হ'ব, তেতিয়া তাৰ পিছতে এক্সিকিউশ্যন, ডেথ পেনাল্টিৰ এক্সিকিউশ্যনৰ কাৰণে এইটো প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই প্ৰক্ৰিয়া অলপ সময় লাগে, সকলো বস্তু ৰেডি কৰিব লাগে। তাৰ পিছতে এক্সিকিউশ্যন আৰম্ভ হ'লে সেইমতে এক্সিকিউশ্যনৰ পিছত তেওঁলোকক মৃত্যুদণ্ড দিয়া হ'ব। এনেই যিটো আইনৰ বিষয়ে ক'লে সেইটো আইনৰ বিষয়ে অলপ বুজাই দিব নেকি? 2012ত যিটো আইন, এইটো বিশেষকে এই দিল্লীৰ এটা ঘটনা লৈয়ে আইনটো আনিবৰ কাৰণে ভাৰত চৰকাৰে বাধ্য হৈ গৈছিলে। সেই আইনটো এনেকুৱা, বিলো 18 years এজ অফ গাৰ্ল অৰ মাইনৰ বয় যদি 18 বছৰৰ তলত থাকে
তেওঁলোকৰ কাৰণে আইনটো বনোৱা হৈছে। তেওঁলোকৰ যিটো এই পক্সো হ'ল প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স, তো সেইটোৰ ওপৰতে ছেকশ্যন, আৰু এই আইনটো সম্পূৰ্ণ যদি কৰিব লাগে তেনেহলে আমি এইটো বুজি পাওঁ যে আমাৰ সমাজ ব্যৱস্থা যদি ভালকে ৰাখিব লাগে তেনেহলে আমাৰ এই আইনটো দৰকাৰ আছে। অসমতেই হওক বা ভাৰতবৰ্ষতেই হওক এনেকুৱা মাইনৰ হওক বা 18 বছৰৰ ওপৰৰ ছোৱালীয়ে হওক বা তিৰোতাই হওক এনেকুৱা ধৰ্ষণ কাণ্ড আমি বহুত দেখিছো, কিন্তু অসমত এইবাৰ প্ৰথম দেখা পালো এনেকুৱা ঐতিহাসিক। তো আপোনালোকে সদায় কৈ থাকে যে মই ব্লগ বনাব লাগে, কিন্তু মই ব্লগ বনাই পোৱা নাই আজিলৈকে। এইটো ব্লগো হয়তো ভাল নহব, কিন্তু ভিনদেউ আজি চিনাকি ওলাল সেইকাৰণে। আৰু যিহেতু এইটো বহুত এটা ভাল কাম হৈছে, অকল সেই 3জনকেই নহয়, যিমান এনেকুৱা ধৰ্ষণকাৰী আছে, দানৱ বুলি ক'ব লাগিব, সিহঁত কোৱাটো ভুল। সেইবাবে এই ভিডিঅ'টো বনালো। তো ভিডিঅ'টো ইমান আপোনালোকৰ ভাল নালাগিবও পাৰে, কিন্তু থুলমূলকৈয়ে কথাখিনি আপোনালোকৰ আগত ৰাখিলো। লগতে ভিনদেউ, এনেকুৱা কেছটো আপোনালোকে কোৰ্টত বহুত পায়, তো সিহঁতৰ ওপৰত মানে চৰকাৰে বা আইনে কি ব্যৱস্থা ল'ব লাগে, আপোনাৰ মতামতটো কি? এতিয়া যেতিয়া পক্সো আইনটো আহি গ'লে, এতিয়া যদি কোনোবাই বিলো 18 ইয়াৰ্ছ ছোৱালীৰ লগত এনেকুৱা দুৰ্ব্যৱহাৰ কৰে বা এনেকুৱা বেয়া ব্যৱহাৰ কৰে, অশ্লীল ব্যৱহাৰ কৰে বা ৰেপ কৰে, তেওঁলোকৰ প্ৰথম কঠোৰতকৈ কঠোৰ শাস্তি হৈ আছে আৰু হৈ থাকিব। মই ভাবোঁ যে এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি যদি হয় আসামীসকলৰ, তেনেহলে আমাৰ নিশ্চয় সমাজত এনেকুৱা দুষ্ট চক্ৰ বা এনেকুৱা বেয়া মানুহ তেওঁলোকৰ মেণ্টেলিটিটো বেয়া, তেওঁলোকৰ অলপ নিশ্চয় চিন্তা কৰিব আৰু 10 বাৰ ভাবিব সেইটো কিবা এটা বেয়া কাম কৰাৰ। তো এইখিনি মই যি থুলমূলকৈ সুধিলো এইখিনি কৈ পেলাই মই ভিডিঅ'টো সামৰণি মাৰো। আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ৰাম ৰাম, খুদা হাফিজ। বাছ এটা কথাই কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।